নমস্কাৰ চেনেলটোলৈ আকৌ পুনৰবাৰ স্বাগতম জনাইছো সো আজি আমি অসমৰ ৰাজনীতিৰ জিকেৰ কোৱেশ্চন আনসাৰ আলোচনা কৰিম অসমৰ ৰাজ্যপাল নিযুক্তি সম্পৰ্কে উল্লেখ থকা সংবিধান অনুচ্ছেদটো কিমান 346 নং ৰাজ্যৰ বিশ্ববিদ্যালয়সমূহৰ আচাৰ্য কোন ৰাজ্যপাল বিশ্ববিদ্যালয়সমূহৰ উপাচাৰ্যসকলক নিযুক্তি দিয়ে কোনে ৰাজ্যপালে গুৱাহাটী হাইকোৰ্ট স্থাপিত হয় কিমান চনত 1948 চনত গুৱাহাটী পৌৰ নিগম স্থাপন হয় কিমান চনত 1974 চনত অসমত অধ্যক্ষৰ অনুপস্থিতিত বিধানসভা পৰিচালনা কৰে কোনে উপাধ্যক্ষই উচ্চ ন্যায়ালয়ৰ প্ৰথম মহিলা অসমীয়া ন্যায়াধীশ কোন আছিল মীৰা শৰ্মা ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশ কোন আছিল পাৰ্বতী কুমাৰ গোস্বামী উচ্চ ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশ কোন আছিল হলিৰাম ডেকা উচ্চ ন্যায়ালয়ৰ বিচাৰপতিসকলক কোনে নিয়োগ কৰে ৰাজ্যপালে